নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ এইবাৰ অনুষ্ঠিত হ'ব লগা আসাম টেট পৰীক্ষা 2021ৰ বাবে অসমীয়া বিষয়ৰ অসমীয়া ব্যাকৰণৰ ওপৰত। গতিকে আজিৰ ভিডিঅ'টোত মই অসমীয়া ভাষাৰ স্বৰবৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা, নট্যবিধি আৰু সত্ৰবিধি লগতে অসমীয়া সন্ধি সম্পৰ্কে কেইটিমান সম্ভাৱ্য প্ৰশ্নোত্তৰ আগবঢ়াবলৈ ওলাইছোঁ। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা? ইয়াৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন এ 10টা, বি 11টা, চি 8টা আৰু ডি 15টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8টা, অৰ্থাৎ অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি হৈছে 8টা। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোন দুটা বৰ্ণক দ্বিস্বৰ বোলা হয়? অপশ্যন এ স্বৰেয় আৰু স্বৰেয়া, বি হ্ৰস্বই আৰু দীৰ্ঘই, চি এ আৰু উ আৰু ডি ঐ আৰু ঔ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ঐ আৰু ঔ। ঐ আৰু ঔ এই দুটা বৰ্ণ হৈছে দ্বিস্বৰ বৰ্ণ। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা? অপশ্যন এ 21টা, বি 31টা, চি 41টা আৰু ডি 51টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 21টা। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি হৈছে 21টা। পৰৱৰ্তী প্ৰশ্ন, কোন দুটা বৰ্ণক অযুগবাহ বৰ্ণ বোলে? অপশ্যন এ ক আৰু মূৰ্ধন্য ষ, অপশ্যন বি অনুস্বৰ আৰু বিসৰ্গ, অপশ্যন চি প্ৰথম চ আৰু দ্বিতীয় চ আৰু অপশ্যন ডি ঐ আৰু ঔ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অনুস্বৰ আৰু বিসৰ্গ, অৰ্থাৎ অনুস্বৰ আৰু বিসৰ্গ এই দুটা বৰ্ণক অযুগবাহ বৰ্ণ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, স্পৰ্শ বৰ্ণৰ 5টা বৰ্ণ লগ লাগি একোটা ডেছ হয়? অপশ্যন এ বৰ্গ, বি বৰ্ণ, চি ধ্বনি আৰু ডি শব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰ্গ, অৰ্থাৎ স্পৰ্শ বৰ্ণৰ 5টা বৰ্ণ লগ লাগি একোটা বৰ্গ হয়। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনকেইটা উষ্ম বৰ্ণ? অপশ্যন এ দন্ত ত, দন্ত থ, দন্ত দ, দন্ত ধ, বি মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, চি তালব্য শ, মূৰ্ধন্য ষ, দন্ত শ, হ আৰু ডি অন্তস্থ জ, ৰ, ল, ৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তালব্য শ, মূৰ্ধন্য ষ, দন্ত শ আৰু হ এইকেইটা বৰ্ণক উষ্ম বৰ্ণ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অন্তস্থ জ, ৰ, ল আৰু ৱ এইকেইটা বৰ্ণক কি বৰ্ণ বোলা হয়? অপশ্যন এ স্পৰ্শ বৰ্ণ, বি অন্তস্থ বৰ্ণ, চি অল্পপ্ৰাণ বৰ্ণ আৰু ডি মহাপ্ৰাণ বৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অন্তস্থ বৰ্ণ, অৰ্থাৎ অন্তস্থ জ, ৰ, ল আৰু ৱ এইকেইটা বৰ্ণ হৈছে অন্তস্থ বৰ্ণ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনকেইটা বৰ্ণ অল্পপ্ৰাণ বৰ্ণ নহয়? অপশ্যন এ ক, গ, ঙ, অপশ্যন বি প্ৰথম চ বৰ্গীয় জ, ঞ, অপশ্যন চি মূৰ্ধন্য ত, মূৰ্ধন্য দ, মূৰ্ধন্য ন আৰু অপশ্যন ডি খ আৰু ঘ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি খ, ঘ, অৰ্থাৎ খ আৰু ঘ এই বৰ্ণকেইটা অল্পপ্ৰাণ বৰ্ণ নহয়। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনকেইটা মহাপ্ৰাণ বৰ্ণ হয়? অপশ্যন এ দন্ত ত, দন্ত দ আৰু দন্ত ন, অপশ্যন বি প, ব, ম, অপশ্যন চি ফ, ভ আৰু অপশ্যন ডি অন্তস্থ জ, ৰ, ল, ৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফ, ভ, অৰ্থাৎ ফ আৰু ভ এই বৰ্ণকেইটা হৈছে মহাপ্ৰাণ বৰ্ণ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো নট্যবিধি অনুসৰি শুদ্ধ হৈছে? অপশ্যন এ কণিকা, বি পুণ্য, চি অনু আৰু ডি পূৰ্বাহ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পূৰ্বাহ্ন। পৰৱৰ্তী প্ৰশ্ন,
তলৰ কোনটো শব্দ স্বাভাৱিকতে মূৰ্ধন্য ণ হৈছে? অপশ্যন এ ঋণ, বি ঘণ্টা, চি ৰামায়ণ, ডি বাণিজ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাণিজ্য। অৰ্থাৎ বাণিজ্যৰ মূৰ্ধন্য ণটো স্বাভাৱিকতে হৈছে। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো সত্ৰবিধি অনুসৰি শুদ্ধ? অপশ্যন এ ভাষা, বি বিষয়, চি যুধিষ্ঠিৰ আৰু ডি ঔষধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যুধিষ্ঠিৰ। অৰ্থাৎ যুধিষ্ঠিৰৰ মূৰ্ধন্য ষটো সত্ৰবিধি অনুসৰিয়ে হৈছে। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো শব্দত স্বাভাৱিকতে মূৰ্ধন্য ষ হৈছে? অপশ্যন এ ঋষি, বি দুষ্ট, চি বিশেষ আৰু ডি অনুষ্ঠান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিশেষ। বিশেষৰ মূৰ্ধন্য ষটো স্বাভাৱিকতে হোৱা মূৰ্ধন্য ষ। পৰৱৰ্তী প্ৰশ্ন, ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে বোলা হয়? অপশ্যন এ কাৰক, বি বিভক্তি, চি সমাস আৰু ডি সন্ধি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সন্ধি। পৰৱৰ্তী প্ৰশ্ন তথা অন্তিম প্ৰশ্নটো হৈছে, তলৰ কোনটো শব্দ সন্ধিৰ ফলত সাধন হৈছে? অপশ্যন এ ভাই ককাই, বি যথেষ্ট, চি দুভাগ আৰু ডি হৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যথেষ্ট। অৰ্থাৎ যথাযোগ ইষ্ট যথেষ্ট। বাকীকেইটা সন্ধি নহয়, এইকেইটা সমাসহে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো উপভোগ কৰি আপোনালোকে কিঞ্চিত পৰিমাণে হ'লেও উপকৃত হৈছে বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শই মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।